নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা কে ছাৰৰ ল'ৰাজনৰ আজি জন্মদিন। প্ৰথমে তেওঁলৈ আমাৰ চেনেলৰ তৰফৰ পৰা জন্মদিনৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বন্ধুসকল, কে ছাৰে তেওঁ ছ'চিয়েল মিডিয়াৰ হেণ্ডেলত তেওঁ ল'ৰাজনৰ সৈতে এখন ফটো তুলি লিখিছে যে বেহাৰবাৰী আউটপোষ্টখন আৰম্ভ হৈছিল 19 আগষ্ট 2003 চনত। মই গাত পানী টোপা ঢালিছিলোঁ 19 নৱেম্বৰ 2014 চনত আৰু 19 জানুৱাৰী 2017 চনৰ আজিৰ দিনটোতে বাবাৰ কৃপাত আমাৰ ঘৰলৈ আগমন হৈছিল এইজন ভকতৰ, প্ৰিয়াংশ কৌশিকৰ পিমন। আজি আমাৰ এই বিশেষ দিনটোত আমি আমাৰ বাপুকণলৈ ঢেৰ মৰম আৰু জন্মদিনৰ ওলগ জনালোঁ। তেওঁ সদায় ভালেই থাকক, তাকেই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ওম হাই ৰাম, হেপী বাৰ্থডে বন্ধু। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টোত লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।